নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অসম টেটৰ কাৰণে লাগতীয়া গণিত শিক্ষা বিজ্ঞানৰ পিয়াজৰ বাস্তৱ কাৰ্যকৰীকৰণ স্তৰটোৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাস্তৱ কাৰ্যকৰীকৰণ স্তৰটো ধৰা হয় 7 বছৰৰ পৰা 11 বছৰলৈ। তো পিয়াজৰ মতে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰত শিশুৰ গাণিতিক ক্ষেত্ৰত কি বিকাশ ঘটে। এই স্তৰত শিশুসকলে উপযুক্ত আৰু যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা হয়। এই স্তৰত শিশুসকলে বস্তু এটা চাই তাক শ্ৰেণীকৰণ আৰু হাৰীকৰণ কৰিব পাৰে। এই স্তৰত শিশুৱে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পাৰে। তো বাস্তৱ কাৰ্যকৰীকৰণ স্তৰত গাণিতিক ক্ষেত্ৰত শিশুৱে বিকাশ প্ৰক্ৰিয়াৰ জৰিয়তে কেনেদৰে শিক্ষণ লাভ কৰে। যিহেতু এই স্তৰত শিশুসকল বস্তুৰ বৈশিষ্ট্য চাই শ্ৰেণীকৰণ কৰিব পৰা হয়, সেইবাবে সিহঁতে 2টা বা 3টা দিশত বিবেচনা কৰিবলৈ সমৰ্থ হয়। পূৰ্বতে তেওঁলোকৰ নিজৰ চিন্তাৰ ক্ষেত্ৰতে সীমাবদ্ধ আছিল, এতিয়া তেওঁলোকে আনৰ দৃষ্টিভংগীক বিবেচনা কৰিব পৰা হয়। এই স্তৰত শ্ৰেণীকৰণ আৰু হাৰীকৰণৰ ধাৰণা বেছি ভালকৈ বুজিবলৈ আৰম্ভ কৰে আৰু দুয়োটা ধাৰণাই সংখ্যাৰ ধাৰণা কৰিবলৈ উপযোগী। হাৰীকৰণৰ দ্বাৰা কোনো বস্তু দৈৰ্ঘ্য, ওজন ইত্যাদিক বুঢ়া তুঠা অনুসৰি সজাব পাৰি। আনহাতে শ্ৰেণীকৰণৰ দ্বাৰা বৈশিষ্ট্যৰ মিল থকা বস্তুবোৰ একত্ৰিত কৰিব পাৰে। যেনে বিভিন্ন ধৰণৰ বস্তুৰ মাজৰ পৰা তেওঁলোকে প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী বস্তুবোৰ বাছি উলিয়াব পাৰে। এটা বস্তুৰ বিভিন্ন দিশৰ প্ৰতি মনোযোগ দিব পাৰে, যেনে আকৃতি, ৰং, ওজন, দৈৰ্ঘ্য, প্ৰস্থ ইত্যাদি। এই স্তৰৰ শিশুৱে বিভিন্ন ধৰণে সমস্যা সমাধানৰ ক্ষেত্ৰত শ্ৰেণীকোঠা আলোচনা যথেষ্ট সহায়কাৰী। সমস্যা সমাধানৰ পথবোৰ আনৰ সৈতে আলোচনা কৰাৰ পিছত শিশুৱে বুজি উঠে যে যিকোনো এটা সমস্যা সমাধানৰ কেৱল এটাই সঠিক পথ নাথাকে, ইয়াৰ আন বহু বিকল্প সঠিক পথ থাকিব পাৰে। তো বিকাশৰ এই স্তৰত শিশুৱে নিৰীক্ষণৰ কৌশলসমূহ আয়ত্ত কৰে আৰু তেওঁলোকে শ্ৰেণীকৰণ কৰা বস্তু বা পৰিস্থিতিৰ দৈনিক পৰিমাণ কৰিবলৈ শিকে আৰু এটাৰ সৈতে আনটোৰ যোগাযোগৰ ধাৰণা এই সময়ত বৃদ্ধি পায়।